हेलो फ्रेंड्स मोर अन्यटा भिडिओ आपलोक स्वागतम जनालो। बर्तमान मैं गई आसो शिवसागर शिवदौलলৈ। बर्तमान भिडिओ घर पर आरम्भ करिसो। बेलेगे बाइक लै जाए गोटे रास्ता देखा जाए राइडत जाए धुनियाके। मोर निजर बाइक नै भावे मैं बर्तमान ट्रेनते जाबले ओलाइसो पैसेंजारखনত। तार पर गई आपनालोक शिवदौলৰ परिवेश देखुवाई जाम। आपनालोके भिडिओটো अलपो स्किप नकराকৈ मोर লগত চাই যাওক। या नौका स्टेशনত टिकेटটো কাটি লৈছো বৰ্তমান শিমলুগুৰিলৈকে। শিমলুগুৰিত নামি যাব লাগিব আমি। তাৰ পৰা শিৱসাগৰৰ গাড়ীত যাব লাগিব। ইয়াৰ পৰা টিকেটটো লৈ লওঁ। আমাৰ ককাইদেৱে দিব এতিয়া টিকেটটো। এইটো এই টিকেটটো কাটি ললো বৰ্তমান। ট্ৰেইন অহা নাই, ট্ৰেইন আহিলে উঠি পেলাই যাম আৰু শিমলুগুৰিত নামি শিমলুগুৰিৰ পৰা যাব লাগিব আপোনাৰ শিৱসাগৰ। তাৰ পৰা ভিডিঅ'টো দেখুৱাই যাম। এয়া আমাৰ মাইনা নকছাৰী, তেওঁ চানা খাই বোলে। তেওঁ চানা দি আছে দাদাই। झालमुड़ी खाई बोले या माइना नकछारी बोली चेनेल আছে আপোনালোকে চাব, সাবস্ক্রাইব কৰিব, ভিডিওবোৰ লাইক কৰিব। ইয়াৰ মেলা চলি আছে বৰ্তমান। শিৱসাগৰ শিৱৰাত্ৰি মেলাৰ পৰিৱেশ। ইয়াৰ মহিলাসকলৰ বিভিন্ন ধৰণৰ কাপোৰো ওলাইছে ইয়াত। গ্ৰাহকৰ ভিৰ মেলাবোৰত। আমি দাদা এজনৰ পৰা জানো ফুলৰ ৰেটবোৰ কেনেকে, এইবোৰ ৰেটবোৰ কেনেকে অলপ জনাই দিব নি? 120 টকা ন? আৰু এইবিলাক 150 টকা ন? গ্ৰাহকৰ কেনেকুৱা গ্ৰাহকৰ কেনেকা হেৰি পাইছে আপুনি সাপোর্ট? ঠিকে হৈছে বজাৰ। অন্যখন আমি বিপণীলৈ যাওঁ। এইবোৰ বিভিন্ন ধৰণৰ জোতাৰ পৰা আদি কৰি কেৱল 30 টকাৰ বিনিময়ত খাই যাওক গৰম গৰম ফুটা লুচি আৰু বোকাখাটৰ সুস্বাদু জলকীয়া চাটনি। আহক ৰাইজ, কেৱল 30 টকা, 30 টকা, 30 টকা, কেৱল 30 টকা, 30 টকা, 30 টকা। আহক 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 আহক। অন্যজন দাদাৰ পৰা জানো। দাদা নমস্কাৰ। এই বেগবোৰৰ ৰেটবোৰ অকণমান জনাব নেকি? এটা লৈছো, এইটোৰ দামটো কেনে ধৰণৰ হ'ব বাৰু? 150 ন? এইটো আপোনালোকে ল'ব পাৰে 150, সুন্দৰ ডিজাইনৰ সৈতে। আৰু এইবোৰৰ ৰেট 350 ন? সুন্দৰ দামত দাদাই দি আছে, বিক্ৰী কৰি আছে মেলাত। আপোনালোকে আহিব, ল'ব পাৰে। আৰু এনেধৰণৰ বেগ পাতে। এইবোৰ বেগবোৰ কিমান ধৰণৰ দাম হ'ব? 400 and 450। আপোনালোকে আহিব, মনৰ পচন্দৰ বেগটো লৈ যাব পাৰিব, ক্ৰয় কৰিব পাৰিব। আৰু এখন দেখাই দিওঁ আমাৰ অসমীয়া মাজত, এখন থকা হয়নে? ৰেটটো জনাব। 400 ন? আপোনালোকে আহিব, লৈ যাব পাৰিব। আৰু ইয়াত এইটো খুন্দনা 180 দি আছে। সুন্দৰ খুন্দনা, আপোনালোকে লৈ যাব পাৰিব ঘৰৰ ব্যৱহাৰ কৰিবলৈ। কি কি আছে দোকানখন দেখুৱাই দিওঁ, আপোনালোকে আহিব, দাদাৰ পৰা ক্ৰয় কৰিব। ধন্যবাদ। দাদাৰ পৰা পুতলাৰ ৰেটবোৰ জানো। দাদা ৰেটবোৰ কেনে ধৰণৰ? दादा जी रेट कितने का है? रेट कितने का है? 100 का। सब 100 का फिक्स प्राइस में 100 का पुतला। আপোনালোক আহিব, পুতলাবোৰ ক্ৰয় কৰিব পাৰিব। বিভিন্ন ধৰণৰ সুন্দৰ পুতলা। ইয়াত অগণন গুণমুগ্ধৰ শিৱৰাত্ৰি উপলক্ষে ভিৰ শিৱদৌলত। এয়া পুলিচসকলে পহৰা দি আছে তেওঁলোকৰ। এনেধৰণে দি থকা হৈছে।
ইয়াত ফাইনেলি বিচাৰি বিচাৰি আহি মোৰ ভাইটিটোক পাই গ'লো। তেওঁৰ লগত এতিয়া শিৱদৌলৰ গোটেই পৰিৱেশবোৰ চাওঁ, কেনেধৰণৰ পৰিৱেশ হৈছে শিৱদৌলৰ ভিতৰলৈ যাওঁ, মেলাৰ পৰিৱেশো আপোনালোকক দেখুৱাই যাম ফাইনেলি ভাইটিৰ লগত। ভাইটি মানে মোৰ ভাইটিও হয়, মোৰ ওৰফে বন্ধুও হয় বাৰু। বৰ্তমান আমি দেখাই যাম মেলাৰ পৰিৱেশ বিভিন্ন ধৰণৰ। ফাইনেলি আমি এই শিৱদৌলত জ্বলাবৰ বাবে চাকিৰ লগতে যিখিনি দিবলগীয়া বস্তু থালি আমি লৈ ল'লো বৰ্তমান। তাৰপৰা শিৱদৌলৰ ভিতৰত গৈ আমি জ্বলাই আহি আপোনালোকক আকৌ মেলাৰ পৰিৱেশ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ মোৰ লগত চাই যাওক। আগে আমি শিৱদৌলৰ বাবাৰ আশীষ লৈ আহোঁ। এয়া শিৱদৌলৰ দুৱাৰমুখ, আমি শিৱদৌলত চাকি জ্বলাবলৈ বৰ্তমান আমি গৈ আছোঁ। এখন প্ৰৱেশ গেট। নম শিৱায় নমো নমঃ। আপোনালোকে দেখিবলৈ পাইছে ভক্তৰ লানি নিচিগা শিৱদৌলত ভিৰ। তথাপিও ভিৰ ভাৰ মাজেৰে আমিও গৈ আছো চাকি গছি জ্বলাবলৈ, বাবাৰ আশীষ ল'বলৈ। এইটো হৈছে শিৱদৌলটো। এতিয়া আমি চাকি গছ জ্বলাই লওঁ। ইয়াত বিভিন্ন ধৰণে চাকি জ্বলাই আছে বৰ্তমান, আমিও জ্বলাম তেনেদৰে। চাকি জ্বলোৱা হ'ল, আমি ধূপ জ্বলাবৰ বাবে ধূপডাল জ্বলাই আছো। এই মহাশিৱৰাত্ৰিয়ে যেন অসমবাসী সকলোৰে আশা পূৰণ কৰে, তাৰে বাবাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ শিৱদৌলত। এতিয়া ধূপ চাকি জ্বলাই শিৱদৌলৰ ভিতৰলৈ যাওঁ আমি। ভিতৰত জ্বলাবলৈ দিয়া নাই, মানে বাহিৰৰ বেলেগ এজেগাত দিছে জ্বলাবলৈ। আমি যাওঁ ভিতৰলৈ বৰ্তমান। বাহিৰৰ পৰা এইটোৱে হৈছে শিৱদৌল। আমি শিৱদৌলৰ ভিতৰলৈ যাওঁ বৰ্তমান। শিৱদৌলৰ ভিতৰলৈ যাওঁ। আমি বৰ্তমান শিৱদৌলৰ ভিতৰলৈ গৈ আছো। সোমাই কিবা ভাল লগা, দয়াল লগা ভাৱ। বাবা ভোলা বাবাই যেন সকলোৰে অসমবাসী সকলোৰে মনোকামনা, সকলোৰে আশা পূৰণ কৰে, তাৰ কামনাৰে শিৱদৌলৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। শিৱদৌলৰ ভিতৰত মানে অগণন ভক্তৰ ভিৰ। এয়া শিৱদৌলৰ ভিতৰত এইবোৰ দেখা পাইছে আপোনালোকে, অগণন ভক্তৰ ভিৰ। ইয়াত ভক্তসকলক দি থকা হৈছে ফুল অৰ্চনাৰ লগতে তেওঁলোকক দি থোৱা হৈছে। ভক্তসকলক প্ৰসাদৰ লগতে যিকোনো নিৰ্মালি দি থকা হৈছে। ইয়াৰ পৰা আমি থালিখন লৈ ল'লোঁ। এইখিনি ক'ত দিব লাগে? মানে বৰ্তমান য'ত অৰিহণা য'ত মানে আমি নিৰ্মালি দিয়া আছিল, তাৰ পৰা ওলাই আহিলোঁ আমি। বৰ্তমান আমি ওলাই আহিলোঁ।
ভৰাই দিব কি সুন্দৰভাৱে ইয়াত সজোৱা আছে আপোনালোকে চব পাথৰে। যিমানেই সন্ধ্যা নামি আহিছে সিমানেই মানে শিৱদৌলত ভিৰৰ অকণমান ভক্তৰ ভিৰ বাঢ়ি গৈ আছে লগতে মেলা চোৱা মানুহৰো ভিৰ বাঢ়ি গৈ আছে। এইবোৰ চব মানুহৰ ভিৰ আৰু অলপ পৰত আৰু ভিৰ হ'ব। বোলো হা $130 হ'ব। ইয়াত বিভিন্ন ধৰণৰ লাইটিঙৰ বস্তু ইয়াত ওলাইছে, আপোনালোকে ল'ব পাৰে আহি মেলাত ক্ৰয় কৰিব পাৰে। বিভিন্ন ধৰণৰ লাইটিঙৰ লগতে বল পুতলা এইবোৰ বিভিন্ন ধৰণৰ খেলনা সামগ্ৰী ইয়াত আপোনালোকে ক্ৰয় কৰিব পাৰে। এয়া চব দাদা আনকমন বস্তু এটা বোলে দেখুৱাই আছে তেওঁৰ দোকানত থকা মেলাত থকা তেওঁ দেখুৱাই আছে। এইটো চাই লওক আপোনালোকেও চক আহক ক্ৰয় কৰক, ভাল লাগিলে বস্তুটো আপোনালোকে। এইটো দাদা এইটো চক লাইটিংটো এইটো লাইটিং পেইণ্ট বুলি কয় ন? দামটো জনাব। দাম $50। যদি মোৰ ভিডিঅ' চাই কিবা ডিছকাউণ্ট দিব নেকি? ডিছকাউণ্ট দিয়া হ'ব, আপোনালোকে আহিব। আমি আগলৈ যাওঁ অন্য এখন বিপণীলৈ যাওঁ আমি। এয়া সুন্দৰভাৱে দাদাই আমাক চিকেন ফ্ৰাইড ৰাইচ বনাই দিলে, খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বাবাৰ আশীষ ল'ম বুলি এতিয়া খাই লওঁ, পুৰা পেট ভৰাই খাই লওঁ ইয়াত। আৰু টেষ্টটো আপোনালোকক পিছত জনাম। চিকেন ফ্ৰাইড ৰাইচ বনাই আছে, তেওঁ সুন্দৰকৈ বনাই দিম বুলি আমাক কৈছে। দাদা আজি আপোনালোকৰ ইয়াত কাষ্টমাৰৰ ভিৰ কেনেধৰণৰ? আজি ইমান ভাল হোৱা নাই বাৰু, তথাপিও আমাৰ কাইলৈ কাৰণে আশা কৰিছোঁ কাইলৈ ভাল হ'ব। ভাল হ'ব ন? আপোনালোকৰ কাষ্টমাৰ আহক, দোকান বিক্ৰী বাৰ্তা ভাল হওক তাৰে কামনাৰে। ভোলা বাবাই সকলোৰে কৃপা কৰক। চবেই আশীৰ্বাদে কৰিব লাগিব, কাৰণ কেলৈ চবেই আশা এটা কৰি পেলাই আহিছে। বহুত দোকান লাগি আছে হয় পূজাৰ কাৰণে, আৰু গোটেইখন দোকান যেনে বজাৰবিলাক চবৰে ভাল হওক, আমিও সেইটোৱে বিচাৰিম। ধন্যবাদ। থেংক ইউ। ভোলা বাবাই সকলোৰে মনৰ আশা পূৰণ কৰক। যিমানেই গধূলি হৈ আহিছে সিমানেই মানে অগণন ভক্তৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে। মেলাখন মানে এনেকুৱা ধৰণৰ হৈছে, ইফালৰ পৰা দেখাই গ'লে এটা মূৰৰ পৰা যদি মই দেখাই যাওঁ এটা মূৰ থাকি যায় দেখুৱাই যাবলৈ, ইমান ডাঙৰ মেলা। আৰু অলপ পিছত মোৰ ট্ৰেইন আছে, টাইম মিছ হৈ গ'লে ঘৰ যোৱা দিগদাৰ হৈ যাব। কাৰণ মই মেলাখন শ্বৰ্টকৈ দেখুৱাই আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিম বাৰু, কিন্তু আৰু 2-3খন দোকান দেখুৱাই মেলাখন মানে এফালৰ পৰা দেখাই গ'লে এফালৰ পৰা থাকি যাব। এই শিৱদৌল পূজা কমিটিয়ে মানে ইমান দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত ইমান গুৰুত্ব দিছে। আপোনালোকে দেখিছেই ফায়াৰ ছাৰ্ভিচৰ ইমাৰ্জেঞ্চি গাড়ীও তেওঁলোকে বৰ্তমান ইয়াত হাজিৰ কৰি থৈছে। কিবা দুৰ্যোগ ব্যৱস্থাপনা হ'লে আমিও আশা কৰিছোঁ ইয়াত একো দুৰ্যোগ নহওক, আকস্মিক দুৰ্ঘটনা কাৰো একো নহওক। মই আজি ঘৰৰ পৰা ওলাই আহোঁতে কেইজনীমান বৌদীয়ে মানে মোক জনাইছিলে যে যদি তাত শংখ ওলায় শংখখিনিৰ ৰেটবোৰ সুধি আহিবলৈ। এতিয়া দোকানত বাইদেউ শংখৰ ৰেটবোৰ কেনেধৰণৰ? 300 ন? আৰু এই অকণমানি এইকেইটা 50 টকা ন? ধন্যবাদ। এইবোৰ হৈ গ'ল শংখৰ ৰেটটো জনাই দিলোঁ। আপোনালোক আহিব, ইয়াৰ পৰা শংখ ক্ৰয় কৰিব পাৰিব। মই ফটোকপি মাৰিলোঁ। মই সৰ্বানন্দে আমাৰ মেলা বুলি ক'লে বেলুন চেলুনলৈ মনত পৰে। ইয়াত বেলুন বিভিন্ন ধৰণৰ লাইটিং বেলুন ওলাইছে, আপোনালোকে আহিব ক্ৰয় কৰিব পাৰিব। বিভিন্ন ধৰণৰ লাইটিং বেলুন পুতলা আদি কৰি মেলা বুলি ক'লেতো এনেকুৱা এটা আমাৰ অনুভৱ মানে মনলৈ আহে, সৰুকালৰ বেলুন। এইটো আমাক দিলে বৰ্তমান স্পাইল পটেটো, আমি খাই লওঁ, খাই পেলাই সোৱাদটো জনাম আপোনালোকক। নাই আমাৰ বন্ধু আমাৰ ভাইটিটোৱে বৰ্তমান স্পাইল পটেটো খাই আছে। টেষ্টটো কেনেধৰণৰ হৈছে জনাই দিয়া। ময়ো খাই চাওঁ ইয়াৰ লগতে স্পাইল পটেটো। গৰম গৰম সুন্দৰ টেষ্ট। আপোনালোকে আহিব। দলমুখ কি বুলি কয় ভাইটি জেগাটুকুৰা, দোকানখনৰ এড্ৰেছটো দি দিয়া।
দলমুখৰ ফালৰ পৰা আহি গেটখনৰ সোমাই আহিলে আপোনালোকে পাব এখন স্প্ৰাইচ পটেটো খাবলৈ আহিব সুন্দৰ হোৱাত। আৰু কি কি পোৱা যায় আপোনালোকক মই ফটোৰ সৈতে দি দিছোঁ, আপোনালোকে চাই ল'ব। বৰ্তমান মই শিৱৰাত্ৰি মেলাৰ পৰা বিদায় মাগিলোঁ আৰু এতিয়া মই বৰ্তমান ইয়াৰ পৰা গৈ শিমলুগুৰিত ট্ৰেইন ধৰিমগৈ। ট্ৰেইনৰ পৰা গৈ ঘৰ যামগৈ আৰু বেছি পোৱা ইয়াত নাথাকোঁ, যিহেতু মোৰো বেলেগ কাম আছে। ইমানতে শিৱৰাত্ৰি মেলাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় অসম। মহাদেৱে সকলোকে কৃপা কৰক, সকলোকে ভালে কুশলে ৰাখক, মেলা সুন্দৰভাৱে হওক, কাৰো একো দুৰ্যোগ দুৰ্ঘটনা নহওক তাৰ কামনাৰে। ধন্যবাদ। জয় অসম।